Hey guys, good evening and welcome to my another blog. তো মই যাবলৈ ওলাইছোঁ মেৰিন ড্ৰাইভ আৰু মই মেৰিন ড্ৰাইভৰ কাৰণে যাবৰ কাৰণে আহি আছোঁ এতিয়া। আৰু এতিয়া ক'ত আছোঁ নাজানো, জেগাখিনিৰ নাম নাজানো ইয়াতে। তো মই আহিলোঁ ষ্টেচনৰ পৰা, মানে ট্ৰেইনত আহিলোঁ, ট্ৰেইনৰ পৰা এনেকৈ আহিলোঁ। এতিয়া মই মেৰিন ড্ৰাইভৰ কাৰণে চলো। বহুত বিজি হয় আৰু ইয়াতে 5 মিনিট 3 মিনিটৰ পিছতে বাছ চলে। আমাৰ তাতে যেনেকৈ টমটম চলে ইয়াতে ৰেল আৰু বাছ চলে। আৰু গাইজ মানে কি ক'ম যে ইয়াতে বাছৰ ভাড়া 6 টকা, আপুনি টিকেট কাটক আৰু যাওক, যিমান দূৰে হওক 6 টকা, আপুনি যিমান ওচৰতে নামক 6 টকা। আৰু আমাৰ তাতে 1 কিলোমিটাৰ উঠিলে আপোনালোকৰ লয় 10 টকা লয়, 10 টকাটো বেছি লয়। আপোনালোকৰ চাওক ইয়াতে মানে গাড়ীৰ ভাড়াটো বহুত সস্তা। আৰু আগতে ট্ৰেইনৰ ভাড়া আছিল মাত্ৰ 10 টকা, আৰু য'লৈকে যাওক আপুনি 10 টকা, আৰু ঘূৰি আহোঁতে 10 টকা, তো 20 টকা আছিল। কিন্তু এতিয়া মানে ট্ৰেইনৰ যি মানে জেনেৰেল মানুহ বা নৰ্মেল মানুহৰ কাৰণে বন্ধ কৰা হৈছে, হয়তো নাজানো কিহৰ কাৰণে। অকল যাৰ ডিউটি থাকে বা চাকৰি থাকে সেইসকলৰ কাৰণে ট্ৰেইনটো খোলা দিয়া আছে। আৰু তেওঁলোকেও মানে ৰিচাৰ্জ টাইপ কৰিব লাগিব, মান্থলি কৰি ল'ব লাগিব টিকেটৰ পে'মেণ্টটো, মান্থলি কৰি ল'ব লাগিব, তেতিয়া যাব পাৰিব। আৰু আজি মোৰ টিকেট নোহোৱাকৈ আহিবলগীয়া হ'ল, তো উপায় নাই। তো ব'লক, আগত আছে মেৰিন ড্ৰাইভ, যাই আছোঁ আৰু ব'লক। যেতিয়া মই মানে বাছতে হওক বা যিহতে নহওক যাই থাকোঁ, কিন্তু মোৰ যেতিয়া এনেকুৱা গাড়ীৰ ওচৰত থাকে মানে চকু বেলেগত নাযায়, এইবিলাক গাড়ীতে যাই থাকে, মানে বহুত বেছি ভাল লাগে এইবিলাক গাড়ী। বহুত চালিয়া লাগে আৰু গাড়ীৰ প্ৰতি বহুত চখ আছে। মানে কাৰোবাৰ যায় নে নাযায় নাজানো চকু, মই যদি ক'ৰবাৰ পৰা আহি থাকোঁ, যদি মানে চালিয়া চালিয়া গাড়ীবোৰ আহি থাকে, চকু সেইবিলাকতে থাকে গাড়ীতে। আৰু এতিয়া পালোঁ আৰু নজদিক আগে হম মেৰিন ড্ৰাইভৰ, ওচৰতে আছে মেৰিন ড্ৰাইভ পিছফালে। तो गाइस दौड़ी दौड़ी हलो कि पार हलो, आ गया मेरिन ड्राइव। तो गाइस व्यू साहब बहुत बढ़िया व्यू है। तो गाइस बहुत बढ़िया लगिছে আৰু বহুত ধুনীয়া হাৱা বলি আছে, ইয়াতে বহুত বতাহ দি আছে। তো গাইস মেৰিন ড্ৰাইভৰ যি নাজাৰাটো দেখাইছোঁ আপোনালোকক, এয়া আছে মেৰিন ড্ৰাইভ দেখো। আৰু এইফালে হৈছে সাগৰ, একদম সাগৰ। আৰু গাইজ বহুত বতাহ দি আছে, গছডাল দেখি গম পাইছেনে বতাহ কেনেকুৱা, বহুত বতাহ দি আছে। মই ভাবিছিলোঁ বৰষুণ দিব নেকি, কিন্তু বৰষুণ নিদিব লাগে, আৰু বৰষুণ দিলেতো মোৰ বহুত প্ৰব্লেম হ'ব। বহুত বেছি মানে ভাল লাগিছে। আৰু মাস্কখন অলপ খুলি লওঁ, ফ্ৰেছ হাৱা বলি আছে ইয়াতে। আৰু এইফালে আছে সাগৰ, আৰু এইফালে মানে প্ৰিয়জনৰ সৈতে বহি আছে কিছুমান। চলো তো গাইছ চাওক ভিউটো, সাগৰ ঢৌ আহি আছে অলপ চলপ, আৰু বতাহ ইমান ধুনীয়া বতাহ বলি আছে, মানে কি ক'ম আপোনালোকক। আপোনালোকৰ মোবাইলত কেনেকুৱা পাইছে নাজানো, ফিলটো দিব পৰা নাই মই, কিন্তু মানে মই যিটো ফিল লৈ আছোঁ না এইটো বহুত ধুনীয়া হয়। আপোনালোকে চাওক সাগৰৰ ঢৌটো চাওক, অ' মাই গড। আমাৰ ওচৰত যদি এনেকুৱা থাকিলে গাইজ, বহি থাকিলে হৈ যায় সন্ধিয়া সময়ত। মোৰ প্ৰব্লেম এটা হ'ল, মানে মই মাস্কখন ইয়াৰ পৰা খুলি হাতত লৈছিলোঁ 2-3 মিনিটমান সময় ইয়াতে বহি আছিলোঁ মই, আৰু দুজন মেডাম আহিলে, মেডাম আহি ক'লে কি 200 টকা ফাইন বুলি ক'লে। তাৰপিছত মই ক'লোঁ কিহৰ কাৰণে, মই ইফালে বহাৰ কাৰণে নি, মই কৈছোঁ ইফালে কৈছোঁ বহি আছে। তেওঁ ক'লে কি নহয় মাস্কখন খোলাই আছে। মোৰ মানে এতিয়ালৈ হোৱা নাই মাস্কখন যে খোলাই আছে, মোৰতো মাস্কখন লাগি থকাৰ যেনে লাগি আছে। তাৰপিছত মই বোলো মোৰ মাস্ক, তাৰপিছত চাওঁ যদি মোৰ মাস্কটো হাতত, তাৰপিছত মাস্কখন মাৰিলোঁ জল্দি, আৰু মাৰি উঠি কিনে মই ক'লোঁ মোৰ তাতো 200 টকা নাই বুলি ক'লোঁ। মই ক'লোঁ কি মোৰ তাত আছে মাত্ৰ 50 টকা, ল'লে ল'ব নল'লে নাই। তেওঁলোকে ক'লে কি গাড়ী আহিব, গাড়ী আহিলেতো আপুনি 1200 টকা দিব লাগিব। মই যি হ'লেও উপায় নাই, আৰু 50 টকা আছে, ল'লে ল'ব নল'লে নাই। তাৰপিছত তেওঁলোকে 50 টকা ল'লে, লৈ তেওঁলোক গুচি গ'ল। আৰু মই গম নাপাওঁ যে ইয়াতে মাস্ক অলপ সময় খুলিলে আকৌ ফাইন ভৰিব লাগে। তো
দিলোঁ আৰু 50 টকা আৰু এক্সপিৰিয়েঞ্চো হ'ল যে মাস্ক খুলিলে ইয়াতে এনেকুৱা হ'ব পাৰে চ' মাস্কখন খুলি মানে ভিডিঅ' বনাব লৈছিলোঁ মই চ' সেইখিনিতে আহি গ'ল আৰু মাস্কখন ইয়াতে ৰাখিম ভিডিঅ' বনালেও আৰু হয়তো ইয়াতে ওপৰতে উঠাই থৈ দিম বেটাৰ হ'ব 50 টকা ভৰাত তো আপোনালোকে চাই থাকক মেইন ড্ৰাইভৰ দৃশ্যবোৰ বহুত ধুনীয়া হয় আৰু বহুত ধুনীয়া বতাহ বলি আছে ইয়াতে চাওক মই অকলে আহিছোঁ গাইজ চ' অলপ সোনকালে যাব লাগিব আৰু অকলে অকলে ভাল নালাগে তেনেকৈ লগত কোনোবা এজন থাকিলে বা ভাল লাগে দেচোন তো চাই থাকক যাই আছোঁ ৱাংখেড়ে ষ্টেডিয়াম ক্ৰিকেট ষ্টেডিয়ামৰ ওচৰলৈ আৰু চাওক ইয়াতে মানে গাইজ চাওক মেইন ড্ৰাইভত বহুত ধুনীয়া হয় একদম আল্টিমেট আৰু ইমান ধুনীয়া সাগৰৰ পাৰত ইমান ধুনীয়া বতাহ আহি থাকে মানে বহুত বেছি ভাল লাগে তো গাইজ মই যে আপোনালোকক কৈ আছিলোঁ ৱাংখেড়ে ষ্টেডিয়াম ক্ৰিকেট ষ্টেডিয়ামৰ লাইট চাওক আপোনালোকে সেয়া हाय ब्रो कैसे हो ब्रो अच्छा हूँ ब्रो अच्छा हो ये क्या है बोलो स्टेडियम का नाम बोलो स्टेडियम का नाम वांगखेड़े अच्छा है बड़ा गुड बॉय तो चलते हो भाई बाय बाय तो गाइस এইখন আছে वांगखेड़े स्टेडियम আৰু শচীন তেণ্ডুলকাৰে তাৰ পৰা 6 মাৰি ইয়াতে সাগৰৰ পাৰত পেলাইছিল তো গাইজ আপোনালোকে দেখিছে এয়া ষ্টেডিয়ামৰ লাইটৰ ওপৰৰ লাইটটা যে দেখিছে এয়া ষ্টেডিয়ামৰ লাইট এইফালেও আছে আপোনালোকক দেখাই আছোঁ মই এয়া ষ্টেডিয়ামৰ লাইট হয় আৰু ৱাংখেড়ে ষ্টেডিয়ামৰ পৰা শচীন তেণ্ডুলকাৰে তো গাইজ ৱাংখেড়ে ষ্টেডিয়ামৰ পৰা শচীন তেণ্ডুলকাৰে 6 মাৰি ইয়াতে পেলাইছিল ৰাস্তাত বিল্ডিঙৰ ওপৰৰে সেইজন হৈছে শচীন তেণ্ডুলকাৰ তো ভাল লাগিলে আহি বহুত বেছি ভাল লাগিলে আৰু মানে মেইন পইণ্টটো হ'ল ইয়াতে আহি ভাল লাগে ইয়াতে মানে আপুনি আৰামত খোজ কাঢ়িব পাৰে ৰানিং কৰিব পাৰে ইয়াতে বহুতে ৰানিং কৰি আছে খোজকাঢ়ি আছে আৰু কিছুমানে এক্সাৰচাইজ কৰে ইয়াতে তো ইয়াতে মানে এটাই প্ৰব্লেম আপোনাৰ মাস্কখন আপুনি ইয়ালৈ নুমাব নোৱাৰে ইয়াতে নুমাব নোৱাৰে একদম ওপৰত থাকিব লাগিব নহ'লে 50 টকা 200 টকা 1000 টকা যিমান হ'লেও আপোনাৰ পৰা লৈ ল'ব তো সেয়াই আৰু তো আহি বহুত ভাল লাগিল ইয়াতে বহুত ফ্ৰীভাৱে আপুনি খোজ কাঢ়িব পাৰিব এক্সাৰচাইজ কৰিব পাৰিব আৰু ওচৰত সাগৰটো আছে না সাগৰখন চ' বেছি ভাল লাগে আৰু সাগৰ হয় তো এতিয়া যাওঁ বাই বাই লেটছ গ' তো গাইজ মই এইটো ষ্টেচনত আহিছিলোঁ আৰু এইটো ষ্টেচনত আহি কিনে মানুহ এজনক সুধিছিলোঁ যে মাংসুৰ য'ত আমাৰ বাইদেউহঁতৰ ষ্টেচন আছে তালৈ যাবলৈ তো ইয়াৰ পৰা ট্ৰেইন নাযায় চ' মই CST-লৈ যাব লাগিব আৰু CST-লৈ মই বাছত যাব লাগিব আৰু বাছত যাই কিনে তাৰ পৰা মই ট্ৰেইনত যাব পাৰিম তো ব'লক CST-লৈ যাই লওঁ আৰু CST-ৰ পৰা মই মাংসুৰ ষ্টেচনলৈ যাম তো বাই গাইজ মই ইয়াতে যিমানকেইজন মানুহ সুধিলোঁ মানে বাছ ষ্টেণ্ডটো ক'ত আছে CST যাৱাৰ CST যাবৰ কাৰণে বাছ ষ্টেণ্ডটো ক'ত আছে মানে মই এটা বেলেগ ট্ৰেইন ষ্টেচনত গৈছিলোঁ তাৰ পৰাতো মাংসুৰ নাযায় বোলে ট্ৰেইনবিলাক আৰু ইয়াতে মানে যাকে সোধোঁ সিহঁতে মানে বহুত ধুনীয়াকৈ কয় আৰু হেল্পফুল হয় মানুহবিলাক এতিয়ালৈ যিমানকেইজনক সুধিলোঁ ধুনীয়াকৈ ৰৈ কিনে বুজাই কিনে দিয়ে যে তুমি এনে আগলৈ যোৱা আগৰ পৰা তুমি লেফ্ট যাবা বা ৰাইট যাবা ধুনীয়াকৈ বুজাই দিয়ে তো ভাল লাগে এনেকৈ হেল্প কৰিলে মানুহে তো ব'লক টেক্সিত যাব পাৰোঁ কিন্তু টেক্সিত গ'লে আপোনাৰ তেওঁলোকে যেনেকৈ পাৰে তেনেকৈ পইচাটো লয় 50 টকা 30 টকা 40 টকা 100 টকা যেনেকৈ পায় যদি মই বাছত যাওঁ চৰকাৰী বাছত মানে ইয়াৰে বাছবিলাক বহুত মানে আপডেট হয় আৰু বাছত গ'লে মাত্ৰ 6 টকা টিকেট হয় আৰু ফুল AC আৰু সেইকাৰণে মানে ভাল হয় আৰু আপুনি য'লৈ যায় তালৈ যাব পাৰে বাছত মাত্ৰ 6 টকা তো ভাল
জাষ্ট আহিলোঁ জাষ্ট নামিলোঁ বাছৰ পৰা CST আৰু মোৰ আগত আছে CST ষ্টেচনটো মই আপোনালোকক দেখাই আছোঁ CST ষ্টেচনটোৰ ভিউটো চাওক CST ষ্টেচনৰ ভিউ এনেকুৱা লাইটিং মানে গাইজ পাগল হৈ যাব লাগিব আৰু মই যে কৈছিলোঁ আপোনালোকক তাৰ হোটেলৰ লাইটিংটো বহুত বেছি ভাল লাগে কিন্তু মই আহিলোঁ সোনকালে ৰেষ্টুৰেণ্টত উঠিলোঁ আৰু এতিয়া একদম মাংগুৰ ষ্টেচনলৈ যাম তাৰ পৰা যাই ৰুমত আপোনালোকক লগ পাম তো বলক ভিডিঅ'টো সৰু ৰুমত যাই এনজয় কৰিম তো গাইছ আহি পালোঁ মাংগুৰ ষ্টেচন আৰু ভিনদেউ ৰখি আছে আৰু এতিয়া আমি চাহ খাব লৈছোঁ এই তেন্দেৰি চাই আৰু এইটো ভিনদেউ সেইদিনাখনৰ ভিনদেউ নুঠিলে ভিডিঅ'ত তো কিবা ক'ব তন্দুৰী চাহ খাই আছোঁ তন্দুৰী চাহৰ যিটো লৈ লৈ মানে আহি পালোঁ ৰুম আৰু ৰুমত আহি মুগাটো ফ্ৰেছ হ'লোঁ মেইন ড্ৰাইভাৰ আজি মানে ভালে লাগিলে যায় আৰু আজি লোকেল ট্ৰেইনত ঘূৰিলোঁ লোকেল বাছত ঘূৰিলোঁ ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল গাইছ মই মুম্বাইত অহা কোনো প্লেনিং নাছিল ইয়াতে অহা 2 দিন আগত গম পাওঁ যে মই মুম্বাইত আহিম আৰু সেইকাৰণে যামো সোনকালে মানে গোটেই ফুৰিব নাপালোঁ ইয়াৰ আগতে আহিছিলোঁ বহুত ধুনীয়াকৈ ফুৰিছিলোঁ কিন্তু তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ ইউটিউবৰ কাৰণে তো ভিডিঅ'টো এইখিনি আছিল আৰু ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ তো যদি এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাব লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিব বাই বাই